এই বানপানীৰ ওপৰত এখন স্বচ্ছ নিৰপেক্ষ আৰু বৈজ্ঞানিক তদন্ত হ'ব লাগে। আজিৰ দিনত আমি দেখিছো বানাক্ৰান্তক ত্ৰাণ বিতৰণ হৈছে। বহু সংগঠন, স্বেচ্ছাসেৱক, সাধাৰণ মানুহ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী সংস্থাই সহায় আগবঢ়াইছে। এই সহায় নিশ্চয় প্ৰয়োজনীয় আৰু ইয়াৰ শলাগ লওঁ। কিন্তু কেৱল ত্ৰাণ বিতৰণ কৰিলেই দায়িত্ব শেষ হৈ যায় নেকি? অসমৰ ৰাইজে এতিয়া জানিব বিচাৰে এই মহাপ্ৰলয়ংকাৰী বানৰ আচল কাৰণ কি? কেৱল অস্বাভাৱিক বৰষুণে ইয়াৰ একমাত্ৰ কাৰণ নে নদী ব্যৱস্থাপনা, নদী বান্ধৰ অৱস্থা, ড্ৰেইনেজ ব্যৱস্থা, নদীৰ পলি মাটি জমা হোৱা অথবা প্ৰশাসনিক গাফিলতিও ইয়াৰ বাবে দায়ী? যদি কোনো নদী বান্ধ আগতে ক্ষতিগ্ৰস্ত হৈছিল, তেন্তে সময়মতে মেৰামতি কিয় কৰা নহল? যদি বানৰ আশংকা আগতেই আছিল, তেন্তে আগতীয়াকৈ কি ব্যৱস্থা লোৱা হৈছিল চৰকাৰৰ ফালৰ পৰা? এইবোৰ প্ৰশ্ন ৰাজনীতিৰ বাবে নহয়। এইবোৰ প্ৰশ্ন অসমৰ লাখ লাখ মানুহৰ জীৱন আৰু ভৱিষ্যতৰ সৈতে জড়িত। সেয়েহে মোৰ দাবী, এই বানপানীৰ ওপৰত এখন স্বচ্ছ, নিৰপেক্ষ আৰু বৈজ্ঞানিক তদন্ত হ'ব লাগে। কোনে ভুল কৰিলে, ক'ত ব্যৱস্থাপনাৰ ত্ৰুটি আছিল, ভৱিষ্যতে এনে পৰিস্থিতি কেনেকৈ ৰোধ কৰিব পাৰি, সেই সকলো বিষয় জনসাধাৰণৰ আগত স্পষ্টভাৱে দাঙি ধৰিব লাগে। কাৰণ যদি আমি কেৱল প্ৰতি বছৰে বান আহিলে ত্ৰাণ বিতৰণ কৰিয়ে সন্তুষ্ট থাকো, কিন্তু বানৰ মূল কাৰণ বিচাৰি সমাধান নকৰো, তেন্তে এই দুৰ্যোগ পুনৰ ঘটি থাকিব। অসমৰ মানুহে কেৱল সহানুভূতি নিবিচাৰে, অসমৰ মানুহে স্থায়ী সমাধান বিচাৰে। আপোনালোকৰ মতে এই মহাপ্ৰলয়ংকাৰী বানৰ আচল কাৰণ কি? নিজৰ মতামত কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো যদি তথ্যভিত্তিক আৰু প্ৰয়োজনীয় বুলি অনুভৱ কৰে, তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ দাহাল পুত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।